হিল্লু আমি এতিয়া এটা মই এইটো দুটা গোপাল এইটো আমাৰ চাংমাই তিনিটা আমি তিনিটাই গোপালৰ ঘৰত এইটো কি বুলি কয় ফুৰিবলৈ গৈ আছো উৰিষ্যা এইটো এইটো মানালী এইটো ছেকেণ্ড ক্লাছ AC হয় ইয়াত মানে ঠাণ্ডাটো পৰিছে নহয় AC হ'লেতো ঠাণ্ডা হ'ব সেইকাৰণে দিছা কম্বল লৈ লৈছে এখন কম্বল দিছে এইটো গাৰু দিছে এইটো গাৰু দিছে আৰু চাদৰখন গ'ল এই চাদৰ নেৰে নিচে বিছানা ইয়াত এখন চাদৰ দিছে মানে এই খুলি দেখাই দিছো আনবক্সিং কৰিছে এখন দিছে এখন টাৱাল দিছে টিকা চিকা মোহাৰিব এখন পাৰিবলৈ দিছে এখন গাত দিব দিছে এখন কিন্তু যাওঁতে এখন লৈ যামগে এইটো হৈছে আমাৰ মালিক এইটো হেৰি কৰি আছে এতিয়া হয় নেকি তাৰপৰা খাবলৈ বুলি ক'বলৈ একো নাই অকল পানী বটল কেইটা আছে তাৰপৰা আমি বহি আছো এইটো দেখিছ AC লৈছে কাপোৰ লৈ গাড়ী কৰোণা ভাইৰাছ আছে দেখি মই মাস্কখন লগাই লৈছো তাৰপিছত এতিয়া আমি তেলেংগানা পাইছেগৈ ৰখাই থৈছে গাড়ীখন ট্ৰেইনখন তেলেংগানাৰ পৰা লাহেকৈ আকৌ যাব আৰু তাৰপৰা এইটো হৈছে আমাৰ তলৰ চিট দুটা এইটো ওপৰ চিট এটা দিছে তাৰপিছত এইটো লাইট চাইট জ্বলি আছে এইবোৰ চাৰ্জাৰ তাৰ্জাৰ আছে এইখন আইনাখন দিছে তাৰপৰা এখন ওপৰত এইটো মোৰ বেগটো হয় এখন ওপৰত তাৰপৰা এইখন পৰ্দা আছে এতিয়া গৈছে ট্ৰেইনখন যোৱাটো দেখা দিছে বাহিৰা এতিয়া ট্ৰেইনখন লাহেকৈ চালু কৰিছে আমি উৰিষ্যা ভুৱনেশ্বৰ পুৰী ঘূৰিবলৈ গৈ আছোঁ তাৰপিছত পুৰীৰ পৰা কটক যাম কটকৰ পৰা কেওঁঝৰ যাম কেওঁঝৰৰ পৰা এইটো কি বুলি কয় আমাৰ এইডাল মানে নবীন পাটনায়কৰ ঘৰত ফুৰিব গৈ আছোঁ সিহঁতৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী ঘৰত গৈ আছোঁ মুখ্যমন্ত্ৰী নহয় মূৰ্খমন্ত্ৰী ঘৰত গৈ আছোঁ দে কেনেকৈ শুইলেছে দে ঠাণ্ডা লাগিছে ভিডিঅ'টো ভকা আছে তাতে এচিড নাহিলে হয় যেন তুমি কাহে এচিড আছি ক তোমাৰ শীত লাগুছে হ'লে কথা কৈছে এইটা দেখ আজি মানে আমি তিনিটা আমাৰ ইয়াত কোনো নাই অকল আমি তিনিটাই আছো এইটো কেবিনত এইটো আমাৰ কেবিন হয় চাৰিটা দিয়ে কিন্তু আমি তিনিটা আছো অকল তাৰপৰা এইপিনে এইটো লাইটৰ চুইচ লাইট জ্বলিছে তাৰপিছত এখন পৰ্দা আছে এনেকৈ পৰ্দাখন যদি কিবা লাগে এনেকৈ টানি দি দিব পাৰোঁ খাই পেলালো ইমান থাৰ্ড ক্লাছ ইমান পইচা দিছোঁ কিন্তু মালখনকে এৰিবলৈ লগা নহ'লে পইচা কাটিব আকৌ পইচা ফাইন ল'ব বাদ দে এখন লাগে বাদ দে এনেকৈ কৰি থৈ দিম এইটো আমি কি জানো হয় নাই আমি নাজানো নহয় এই পইচা কি বাদ দে লাইট চাইট নকওঁ কাইলৈ ৰাতিপুৱা আমি ভুৱনেশ্বৰ পামগৈ ভুৱনেশ্বৰ পাই পিনে এইটো কি বুলি কয় ভুৱনেশ্বৰ পৰা আকৌ পুৰী কাৰণেকৈ ট্ৰেইন ধৰিম তাৰপিছত ট্ৰেইন ধৰি পিনে 2 ঘণ্টামান লাগিব কিজান পুৰী তাৰপৰা সেনেকৈ কৰি যাম আৰু এইটো আমাৰ লগতো গোপাল କ'ଣ কৰিছ এইটা গীত গাইছে খাবলৈ যে একো লোৱা নাই অকল পানী চা আকৌ এতিয়া ভোক লাগিলেও একো লোৱা নাই অকল কি বুলি কয় পানী এটা এইটো এটা তিনিটা কাৰণে তিনিটা কিন্তু খাবলৈ একোৱে লোৱা নাই কি হ'ব মই মাস্কখন লগাই লৈছোঁ বেছিকৈ ধূলি চুলি হয় যে মোৰ অলপ কুলিংটো আছে কাৰণে AC ৰুমত ধূলি নহয় মানে হেৰি আকৌ এইটো কি ক'ম এই মানুহ ৰখি আছে চা দেখিছোঁ ইয়াত CC কেমেৰাও দিছে আকৌ হ'ব দে আমাৰ ভিডিঅ'টো শেষ আৰু গ'ব লাগিব দে হ'ব